ঐ ৰমেন, তই বাৰু কথাবোৰ শুনিছনে? কি কথানো? নাই শুনা মই। আৰু কাৰ কথা কমনো? কণী বিক্ৰী কৰা ভূতটোৰ কথা কৈছো। সেই ভূতটোৰ কথা শুনিছো। মানুহবোৰে কৈছে সেই ভূতটোৰ নজৰলৈ বোলে যোন যায় সি আৰু নাবাচে। সেইবাবেইতো মই তোক কৈছিলো ইমান ৰাতিখন এই ৰাস্তাটোৰে নাযাওঁ বুলি, কিন্তু তই মোৰ কথা নুশুনিলি। এতিয়া যদি সেই ভূতটোৱে আমাক দেখে তেতিয়াহ'লে কিন্তু সৰ্বনাশ হ'ব। এনেকুৱা একো নহয়, তই ভয় নকৰিবি, মই আছো নহয়। তেতিয়াই সিহঁতে পাছফালৰ পৰা ভয়ানক শব্দৰ মাত শুনিলে আৰু শব্দটো শুনি সিহঁতে বহুত ভয় খালে। কণী লৈ লওক, কণী। দাদা, আপোনালোকক কণী নালাগে নেকি? নাই, আমাক কণী নালাগে, আপুনি অন্য ক'ৰবালৈ যাওক। লৈ লওক না দাদা, ইমান ঠাণ্ডাত কণীৰ দম বনাই খালে গাটো গৰম হৈ থাকিব। আমাক কণী নালাগে, আপুনি অন্য ক'ৰবালৈ নাযায় কিয়? তেতিয়াই কণী বিক্ৰী কৰা মানুহজনৰ চেহেৰাটো সলনি হৈ গ'ল আৰু মানুহজন এটা ভয়ানক ভূত হৈ গ'ল। কি হ'ল? মই বাৰে বাৰে কোৱাৰ পাছতো তহঁতে মোৰ পৰা কিয় কণী কিনা নাই? মই এতিয়া তহঁত দুয়োটাকে মাৰি পেলাম। তাৰ পাছত দুয়োজন মানুহে চিঞৰিবলৈ ধৰিলে আৰু সেই ভূতটোৱে দুয়োজনকে মাৰি খাই পেলালে। মেঘালী চহৰৰ পৰা গাঁৱলৈ আহিছিল আৰু তাই বাছৰ পৰা নামি ঘৰলৈ খোজকাঢ়ি গৈ আছিল। ঘৰলৈ অহাৰ উৎপাতত মোৰ একো খোৱায়ে নহ'ল, মোৰ এতিয়া ইমান ভোক লাগিছে। ইমান নিজান ঠাইখনত মই এতিয়া বাৰু কি খাবলৈ পাম? তেতিয়াই মেঘালীয়ে এখন খোৱা বস্তুৰ ঠেলা দেখিলে আৰু তাই পটাপট সেই ঠেলাখনৰ ওচৰলৈ গ'ল। দাদা, কিবা খাবলৈ পাম নেকি? মোৰ বৰ ভোক লাগিছে। বাইদেউ, ইয়াত কেৱল কণীহে আছে, কণী খাব নেকি আপুনি? কণী? ইমান ৰাতিখন কণী খালে হজম নহ'ব, মই আকৌ অন্য কিবা খোৱা বস্তু আছে বুলিহে ভাবিছিলো। বাইদেউ, আপোনাৰ ইমানকৈ ভোক লাগিছে যদি দুটা কণীকে খাই লওক। নাই দাদা, মই কণী নাখাওঁ। মেঘালীৰ কথাটো শুনি সেই মানুহজন এটা ভয়ানক ভূতলৈ সলনি হৈ গ'ল আৰু সেই ভূতটোক দেখি মেঘালীয়ে বহুত ভয় খালে আৰু তাই তাৰ পৰা পলাবলৈ চেষ্টা কৰিলে, কিন্তু প্ৰত্যেকবাৰেই সেই ভূতটো মেঘালীৰ সন্মুখতেই ওলাইহি। তাৰ পাছত সেই ভূতটোৱে মেঘালীকো মাৰি খাই পেলালে। সেই ঘটনাবোৰ হৈ থকাৰ বাবে সেই গাঁওখনৰ মানুহবোৰ বৰ আতংকিত হৈছিল আৰু এতিয়াতো গাঁৱৰ মানুহবোৰ ৰাতি হ'লে ঘৰৰ পৰা নোলোৱায়েই হৈছিল। এদিন পাহাৰী চহৰৰ পৰা ট্ৰেইনত আহিছিল আৰু তাই ট্ৰেইনৰ পৰা নামিছিল। অৱশেষত মই আহি গ'লো, এতিয়া আৰু তোমাক মোৰ পৰা কোনেও বচাব নোৱাৰে। পাহাৰীয়ে তাইৰ বেগটো লৈ ইমান নিজান ঠাইখনেৰে অকলে খোজকাঢ়ি গৈ আছিল আৰু তাই গৈ এঘৰ মানুহৰ ঘৰৰ দুৱাৰত টকটকালে গৈ। পাহাৰী, তুমি কেতিয়া আহিলা? একো খবৰ খাতি নিদিয়াকে ওলালাহি যে? যিবোৰ হৈ গ'ল তাৰ পাছততো মই আহিবই লাগিব। আহা ভিতৰলৈ। বৌ, ইমানবোৰ ঘটনা হৈ গ'ল তথাপিও তুমি মোক এবাৰো নকলা। মইনো তোমাক কথাবোৰ কেনেকৈ কওঁ? কথাবোৰ এতিয়ালৈকে মোৰেই বিশ্বাস হোৱা নাই। মই তাক কিমানবাৰ ক'লো ৰাতি বাহিৰলৈ ওলাই নাযাবা, কিন্তু সি মোৰ কথা নুশুনিলে। কথাবোৰ কৈ মিনতীয়ে কান্দিবলৈ ধৰিলে। বৌ, নাকান্দিবা, মই আহিছো নহয়। মই এতিয়া আচল কথাবোৰৰ ৰহস্য উলিয়াইহে এৰিম। মোৰ এনেকুৱা লগা নাই এইবোৰ যে ভূতৰ কাম, নিশ্চয় ইয়াৰ আঁৰত কোনোবা আছে। মদনে তাৰ পৰিয়ালটোৰ সৈতে ওচৰতে মেলা চাই ঘৰলৈ উভতি আহি আছিল। মা, আজি মেলা চাই বৰ ভাল লাগিল ন? ভালেই লাগিল বাৰু মেলাখন চাই। মেলা চাইনো তাৰ কিয় ভাল নালাগিব? কাৰণ সি আজি মেলাত ইমানবোৰ খেলা বস্তু কিনিলে আৰু ইমান মিঠাই খালে। তাৰ পাছত তিনিওজনে হাঁহিবলৈ ধৰিলে আৰু তেতিয়াই ৰাজুৰ নজৰ এখন ঠেলাৰ ওপৰত পৰিল। ৰাজু, তুমি দেখোন মেলাত ইমানবোৰ মিঠাই খাই আহিছিলা, আকৌনো তোমাক কি লগা হ'ল? বাৰু হ'ব দিয়া, এনেওতো সদায়েই মাক আৰু পুতেকৰ জেদ পুৰা হয়েই। তাৰ পাছত তিনিওজন সেই ঠেলাখনৰ ওচৰ পালে গৈ।
দাদা আপুনি কি বিক্ৰী কৰি আছে মই কণী বিক্ৰী কৰি আছো আপোনালোকে কণী খাব নেকি বাৰু দেউতা মই খাম কণী ঠিক আছে ৰ'বা দাদা দুটা কণী দিয়কচোন তাৰ পাছত বেপাৰীজনে ৰাজুক দুটা কণী খাবলৈ দিলে মা কণীকেইটা খাবলৈ বৰ ধুনীয়া লাগিছে তুমিও লোৱা না নাই নাই মই এনেকুৱা কণী নাখাওঁ তুমিয়ে খোৱা কথাটো শুনাৰ লগে লগে কণী বিক্ৰী কৰা মানুহজন এটা ভূত হৈ গ'ল আৰু ভূতটোৱে ভয়ানক মাতেৰে ক'লে কি কলি তই তোৰ কণী খাবলৈ মন নাই মই এনেই কৈছিলো মোক ক্ষমা কৰি দিয়ক ক্ষমা মই যে ক্ষমা নকৰো সেইখিনি কৈ ভূতটোৱে ৰীমাক ডিঙিত ধৰি ওপৰলৈ উঠাই ল'লে আৰু আনখন হাতেৰে মদনক ধৰি ল'লে আৰু মাক দেউতাকক দেখি ৰাজুৱে কান্দিবলৈ ধৰিলে আৰু ভূতটোক ক'লে মাক দেউতাকক এৰি দিবলৈ আৰু তেতিয়াই পাছফালৰ পৰা কোনোবাই মাত লগালে ঐ এওঁলোকক এৰি দে মই আৰু তোক কাকো মাৰিবলৈ নিদিওঁ তই ৰখাবি মোক চাওঁচোন বাৰু মই কেনেকৈ ৰখাও মোক সেইখিনি কৈ ভূতটোৱে সিহঁত দুয়োটাকে পেলাই দিলে আৰু পাহাৰীৰ ফালে আগবাঢ়ি গ'ল মই তোলৈ ভয় নকৰো তই কি বুজিবি আপোন মানুহবোৰ মৰাৰ দুখ পাহাৰীৰ কথাটো শুনাৰ লগে লগে ভূতটোৰ খং ঠাণ্ডা হ'ল আৰু সি আকৌ মানুহৰ ৰূপলৈ আহিল আৰু সি কান্দি কান্দি পাহাৰীক তাৰ কথাবোৰ ক'লে মই আৰু মোৰ পত্নীও তোমালোকৰ দৰেই সুখে শান্তিৰে আছিলো আৰু আমি দুয়োজনে মিলি এই গাঁওখনত কণীৰ এখন ঠেলা লগাইছিলো আৰু আমাৰ ঠেলাখনৰ সন্মুখতেই এজন মানুহে তেওঁৰ চিংৰাৰ ঠেলাখন লগাইছিল কিন্তু সেই মানুহজনে আমাৰ উন্নতি চাই থাকিব পৰা নাছিল আমি জনা নাছিলো সেই মানুহজনে যে হিংসাতেই আমাৰ লগত এনেকুৱা কিবা কৰিব তেতিয়াই ভূতটো ৰৈ গ'ল কিয় ৰৈ গ'ল কওক আকৌ কথাবোৰ কি হ'ল কথাবোৰ কওকচোন শুনো এদিন মোৰ গাটো ভাল নাছিল সেইবাবে সেইদিনা দোকানত মোৰ পত্নী অকলে আছিল কিন্তু দুপৰীয়া সময়ত তেওঁ মোক ঔষধ খুৱাবলৈ আহিছিল কিন্তু তেতিয়া দাদা মোৰ স্বামীৰ গাটো ভাল নহয় মই তেওঁক ঔষধ খুৱাই আহোঁ অকণমান সময় আপুনি মোৰ ঠেলা তাৰ পাছত মালতী ঘৰলৈ গুচি আপুনি কি ঠিকা লৈ থৈছিল নেকি আপুনি যে তাইৰ দোকানখন চাম বুলি ক'লে আৰে মিনু তুমি কিয় খং কৰিছা মই তাইৰ দোকানখন আমাৰ লাভৰ বাবেহে চাম বুলি ক'লো সেইখিনি কৈ সেই মানুহজন তালৈ গৈ প্ৰত্যেকটো কণীতে ঔষধ মিলাই দিলেগৈ আৰে বাহ আপোনাৰ বুদ্ধি কিন্তু মানিবলগীয়া দেই কিছু সময়ৰ পাছতেই মালতী দোকানলৈ আহিল আৰু তাই দোকানলৈ অহাৰ পাছতেই দোকানত গ্ৰাহকৰ লাইন লাগি গ'ল আৰু কিছু সময়ৰ পাছতেই গোটেইবোৰ কণী বিক্ৰী হৈ গ'ল আৰু তাৰ পাছত মালতী ঘৰলৈ গুচি গ'ল আজি মনটো বৰ ভাল লাগিছে আজি বৰ সোনকালে গোটেইবোৰ কণী বিক্ৰী হৈ গ'ল তাৰ পাছত মালতী আকৌ কামত লাগি গ'ল আৰু তেতিয়াই তাই বাহিৰত মানুহৰ হুলস্থুল শুনিলে আৰু দুৱাৰত কোনোবাই টকটকালে আৰু মালতীয়ে যেতিয়া দুৱাৰখন খুলিলে তেতিয়া এই লোভীয়া মানুহবোৰ জীয়াই থাকি একো লাভ নাই ইহঁতক জ্বলাই মাৰি পেলোৱাই ভাল হ'ব সেইখিনি কৈ মানুহবোৰে সিহঁতৰ জুপুৰিটো জ্বলাই দিলে আৰু তাৰ ফলত দুয়োজনৰে মৃত্যু হ'ল মই আপোনাৰ কথাবোৰ জানো কিন্তু এজন বেয়া মানুহৰ বাবে আপুনি বহুত নিৰ্দোষী মানুহক মাৰি পেলালে আপুনি যিবোৰ মানুহক মাৰিলে তাৰে ভিতৰত মোৰ বান্ধৱী মেঘালীও আছিল কিন্তু এতিয়াৰে পৰা আৰু মই আপোনাক এনেকুৱা কৰিবলৈ নিদিওঁ পাহাৰীয়ে তাইৰ লগত এজন ত্ৰান্তিকক লৈ আহিছিল আৰু সেই ত্ৰান্তিকজন আহি ভূতটোৰ সন্মুখত ইটোৰ পাছত সিটো মন্ত্ৰ মাতিবলৈ ধৰিলে আৰু ত্ৰান্তিকজনে তেনেকৈ মন্ত্ৰ মতা দেখি ভূতটোৱে চিঞৰ বাখৰ কৰিবলৈ ধৰিলে আৰু কিছু সময়ৰ পাছতেই ভূতটো তাৰ পৰা নাইকিয়া হৈ থাকিল অৱশেষত কণী বিক্ৰী কৰা ভূতটোৱে মুক্তি পালে আৰু সেইদিনাৰ পৰাই কোনো মানুহে আৰু সেই ভূতটোক কেতিয়াও দেখা নাপালে